আমি গড়চুক যাব ওলাইছোঁ আৰু বাইকত তেল ভৰাই লওঁ। আমি গৈ আছোঁ। আহি পালোহি গড়চুক। এইখন ব্ৰিজ বনাই আছে আৰু পইচা ওলাই লওঁ। আৰু এইটো মেইন হাইৱে হয় আৰু এখন ব্ৰিজ বনাই আছে, হ'বই আৰু। আমি চালনত আহিছোঁ। এইটো গড়চুকত হয়। আমি প্ৰায় নহয়, আমি ইয়াতে আহোঁ। ইয়াৰ ছাৰ্ভিচটো ভাল হয়, কিন্তু পইচা অকণমান বেছি হয়, কিন্তু ছাৰ্ভিচটো ভাল যিহেতু আমি ইয়াতে আহোঁ। গড়চুকত আছে এইখন। ইয়াৰ হাজবেণ্ডে দাড়ি চুলি কাটিব আৰু মই থ্ৰেডিং কৰিম। আমি আৰু এইটো হাজবেণ্ডে দাড়ি চুলি কাটিব বহি আছে। মই থ্ৰেডিংটো কৰি ল'লোঁ বাৰু। এতিয়া নিজকে নিজে চাই আছোঁ। ইয়াত এনে মানুহ বহুত থাকে, কিন্তু আজি আমি আহি পাওঁতে দেৰি হ'ল কাৰণে মানুহ ইমান নাই। এনে 1 ঘণ্টা 1.5 ঘণ্টা প্ৰায় ৰখিবই লাগে। আজি বেছি এটা মানুহ নাছিল, সেইকাৰণে অলপ জল্দি হ'ল। ইয়াৰ ছাৰ্ভিচটো ভাল হয়। বাপৰে, আজি থ্ৰেডিং কৰোঁতে বহুত দুখ পাইছোঁ। পূৰা ৰঙা হৈ গৈছে, দেখা পাইছেই চাগে। মানে মই বহুত দিন কৰা নাছিলোঁ, মানে প্ৰায় দুমাহে কৰাই নাই, সেইকাৰণে বহুত দুখ পাইছোঁ। বাপৰে। গুড মৰ্ণিং। ৰাতিপুৱাৰ চাহ। হাজবেণ্ডৰ 8:30 পৰা ডিউটি আছিল, তাকে ডিউটিত গ'ল, খাই লৈ গা ধুই আহিলোঁ। এতিয়া চাহ খাওঁ। কালি থ্ৰেডিং কৰাই অলপ ভাল লগা হৈছে মুখখন, একেইদিন বহুত বেয়া লগা হৈছে। আৰু একেদিন যে ভিডিঅ' দিয়া নাছিলোঁ, মানে মোৰ গাটো অলপ বেয়া আছিল, সেইকাৰণে দিব পৰা নাছিলোঁ। বাকী মই এটা কথা ক'ম বুলি ভাবি আছিলোঁ। মই যে কৈছিলোঁ আপোনালোকক বাইকৰ চাবিপাত হেৰাইছে বুলি, এইটো কি হ'ল? তাৰে বাইকৰ চাবিপাত হেৰুৱাৰ 2 দিন পিছত সেইদিনা ৰাতি বাইকখনৰ কাষতে কোনোবাই পেলাই থৈ গৈছে চাবিপাত। মানে আমি ক'লোঁ না যে কেমেৰাত চাম, কিবা কিবি ভাবিলে নেকি। তো মালিকো আহিল সিদিনা, কিন্তু মালিকেও বোলে নাজানে মানে CCTV চেক কৰিব, সেইকাৰণে চেক কৰা নহ'ল বাৰু। ইয়াৰ কেম্পাছৰে কোনোবা আছিল, যিহেতু পাইছোঁ আৰু সেইকাৰণে ইমান নকৰিলোঁ। কেনেকুৱা মানুহ থাকে ন।